আশা কৰোঁ সকলো ভালে আছে আৰু আমি এজ ইউজুৱেল আকৌ আহিলোঁ আফটাৰ 1 month আমি আকৌ আহিলোঁ বাগাপাৰা এতিয়া বাগাপাৰাৰ মেম্বাৰ হ'ম আৰু আমাৰ অমৃত হাজৰিকাই ড্ৰাইভিং কৰি আহি আছে আজি আমি বহুত দিনৰ মূৰত আমাৰ এঞ্জেলখন লৈ আহিছোঁ বহুত দিনৰ মূৰত মানে দেহামনু জন্ম হোৱাৰ পিছত দুবাৰ আনিলোঁ তাৰপিছত আকৌ এতিয়া এইবাৰ আনিছোঁ লৈ আহিলোঁ আমাৰ বাসন্তীখন আমাৰ এওঁ ডাইলগ দেই বাসন্তী বুলি কোৱা না তুমি হে কি চাবা হে তাক ট্ৰেইন চাব লাগে মই এতিয়া ক'ত ট্ৰেইন পাম আৰু কওকচোন কি চাবা হা ট্ৰেইন চাবা হা কি গ'ল ট্ৰেইন নাই নহয় দিয়া গাড়ীহে দেখিবা এতিয়া তোমাক এদিন ট্ৰেইনত লৈ আহিম দেই হা হ'ব হাই ফ্ৰেণ্ডছ আমি এতিয়া কিবা এটা খাই লওঁ টপাতলিত স্বাগতম নামৰ হোটেলখনত আমি এতিয়া পুৰি চব্জি খাওঁ হা আমি তেল ভৰাই ল'লোঁ আৰু এতিয়া গৈ থাকিম আৰু চাই থাকিব আপোনালোকে ভিডিঅ'টো হেল্ল' এভৰিৱান আমি আহি ৰাজাপাৰা পাইছোঁহি এতিয়া 12:13 হৈছে আমি ৰাজাপাৰা পালোহি সোনকালে পালোহি জাইলত যেতিয়া আহোঁ তেতিয়া মানে অলপ দেৰি হয় এতিয়া আমি সোনকালে পালোহি সোনকালে ঘৰ পাওঁ মানে ৰুম পাওঁগৈ সেইটোৱে ভাবি আছোঁ আৰু শুলে দেহামনু টোপনি গৈছিলে এতিয়া উঠিছে উঠি পেলাই নিনি খাইছে ন আনি খাইছা আমি খাইটো ওলালোঁ হোটেল বিউটিত খালোঁ আমি জাইলেদি আহিলেও ইয়াতে খাওঁ আৰু তেওঁলোকে দেহামনুৱে কি কিনি আছা হা নাৰিকল পিঠা ল'ল তিল পিঠা তুমি কি ল'লা হাই ফ্ৰেণ্ডছ আমি আহি পাইকান পালোহি আৰু পাইকানৰ পৰা তুৰালে 100 কিলোমিটাৰ আৰু আমি মানে তুৰাৰ পৰা আমাৰ সেইখিনিলৈ বেছি নহয় দূৰ আমি তুৰা হৈ যাম মেঘালয় তুৰা হৈ আৰু সেইফালে দিয়ে যাওঁ নদেহা আৰু ইয়াত আমাৰ দেহামনু দেউতাকে বেলুন কিনি দিছে ন এতিয়া বেলুন ফুলাই গৈ থাকিব এইটো ওইছো দুখ পাবা আৰু আমি ৰৈ আছোঁ এওঁ হেলমেট দৰাবলৈ গৈছে হেলমেট আৰু এইফালৰ পৰা আমি দেহামনুৱে মই ৱেইট কৰি আছোঁ পাপালৈ ৱেইট কৰি আছোঁ ন দেহা মাতাচোন পাপাক মাতাচোন অঁ হেলমেট ল'লা ভাল অঁ তাততো হেলমেট নাই ন আমাৰ এইটো বুগালি নহয় কি বুগালি নহয় থিয়েটাৰ চাবলৈ যাওঁতে চোৰে লৈ গ'ল হেলমেট পাই গ'লোহি আৰু এইফালে আমাৰ দেহামনু শুই আছে ভাগৰ লাগিছে বাবু নাই ভাগৰ নালাগে
চলাই যা অকলে চলাই আছোঁ একদম টায়াৰ্ড লং জাৰ্ণি একদম লং বহুত লং জাৰ্ণি আৰু আমাৰ দেহা মানুহটো খেলে শুৱে গান গায় চকলেট খায় তেনেকে আহি আছে আৰু তুৰা পাই গ'লো এতিয়া হেৰি 4টাত তুৰা মানে 3:55ত আমি তুৰা পাই গ'লো আৰু এই তুৰাপা কিমান দূৰ বাবু আৰু 50 কিলোমিটাৰমান হ'ব 40 কিলোমিটাৰৰ পিছত ঘৰ পাই যাম আৰু ৰুম আমি ঘৰ আহি পালোহি আৰু আজি নেক্সট ডে কালি ভিডিঅ' কৰা নহ'লে বিকজ ইমান টায়াৰ্ড হ'লোঁ আৰু আহি পাই ৰুমটো ইমানেই মানে লেতেৰা হৈ আছে ধূলি চুলি একদম হৈ আছে পূৰা চাফা কৰি পেলাই তাৰপিছত আজি বোলো ভিডিঅ'টো কণ্টিনিউ কৰোঁ এণ্ড আজি বতৰটো ইমান ভাল নহয় পূৰা বতাহ দি আছে আৰু আমাৰ দেহা মানুহকো আমি এতিয়া টুপি চুপি পিন্ধাই থৈ দিছোঁ হাই ক'লে আহিলা হা পুপু আহিলা ইমান বুজি পাই ন দেহা তুমি বহুত বুজি পালা ন নমস্কাৰ দি দিয়াচোন নমস্কাৰ কোৱা ভাল কোৱাচোন মোৰ ভাল মই পুপু আহিলো তুমি কথা ক'ব জানা হৈছা নজান বাবু 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 A few moments later. হেল্ল' এতিয়া বাজিল 10টা আৰু দেহা মানুহক ভাত খুৱাই ল'লোঁ আৰু এতিয়া আমি খাম এওঁ খালে মই খাম তাৰপিছতে এতিয়া তাক ৰেডি কৰাই দিলোঁ ভাত পানী খুৱাই ড্ৰেছ কৰাই ন এতিয়া শুব ন দেহা শুবা ন হা তুমি শুবা এতিয়া ৰুমবিলাক লাহে লাহে চিজিল কৰি আছোঁ আৰু তেনেহ'লে আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ যদি চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ